ফুটি যায় রে ক'ত যা বা কি ফুটি রে চিকেন লেগ পিস গাইস চিকেন লেগ পিস ধন্যবাদ গাইস আজি কাৰণে মই ৰাম Hello guys, good evening and welcome back to my channel. তো কেনে আছে সকলোৱে প্লিজ জনাব তো গাইজ আজি মানে মই মাংস বনাব গৈ আছোঁ আজি গধূলি ক'তো ওলাই নগ'লোঁ তো ভাবিলোঁ অলপ মাংস লৈ আহোঁ আৰু ধুনীয়াকৈ জুতি কৰি এসাঁজ তৃপ্তিৰে বনাই মা আৰু দেউতাক ভালদৰে খুৱাওঁ তো বলক আমি একেলগে ৰান্ধিব আৰম্ভ কৰোঁ ইয়াতে এক পাচি জলকীয়া আনিছোঁ গাইজ আৰু আনিছোঁ আমাৰ চিকেন ইয়াতে আছে পিঁয়াজ আলু এইটো আছে কেৰাহী তো বলক আমি বনাওঁ তো বনোৱাৰ আগতে অলপ দেউতাৰ খবৰ লৈ পূৰা একদম ফাইভ লৈ আছে মানে গান চান বজাই আৰু দা অলপমান হেৰি কৰিছোঁ নাই টাইম পাছ কৰি আছোঁ অকণমান নন্দা সুন্দৰ গান এটা বজাই আছিলোঁ গায়ত্ৰী হাজৰিকাৰ গীত এইটো শুনি ভাল লাগি আছিলে যি নহওক বাৰু মই এইটো হেৰি কৰি মেইট কৰিলোঁ অলপ বুঢ়ী লাগিছে ন ভাল লাগে সন্ধিয়াটো এনেকুৱা ঘৰতে বহি অকণমান টাইমবিলাক পঠাই আছোঁ এতিয়া আৰু বয়সো হ'ল ওলাই যোৱা নাযায় তেনেকৈ সন্ধিয়া সময়খিনি আকৌ ঘৰত বাবাৰ লগত কিবা ৰেচিপি এটা বনাই আছে এনেইতো খাম আৰু পিছত এতিয়া মই এইখিনি নতুনকৈ অকণমান বনালোঁ আৰু অকণমান কাম বাকী আছে এতিয়া যেন ৰেডিং চেডিং হোৱা নাই এতিয়া সন্ধিয়া সময়ত আৰু বুঢ়া কালত ইয়াতে বহিম তেনেকুৱা এটা হেৰিত বনাই আছোঁ আৰু এইখিনি তো গাইজ ধুনীয়াকৈ ওপৰত চলি আছে ফেন আৰু বঢ়িয়া কৰি একদম নীলা নীলা ব্লু ব্লু লাইট তো আমি এনেকৈ ঠাণ্ডা বতৰ ফেনৰ বতৰ আমি শ্বিলং লগতে আমাৰ লগত থাকে আমাৰ মৰমৰ লিয়া আৰু ব্ৰুনো মানে কি বস্তুটো কেনেকুৱা আমি মানে সন্তুষ্টি লৈ আহিব লাগে চবতে আমি এটা সুন্দৰ পৰিৱেশত চাৰিওফালে সেউজীয়াৰ মাজত ফুল অক্সিজেনৰ মাজত তেনেকৈ আমাৰ সামৰ্থ্য অনুসৰি আৰু মই জানে নিম্ন মধ্যবিত্ত মানুহ হ'লেও আমি সন্তুষ্টি ল'ব জানিছোঁ নিজৰ সামৰ্থ্য অনুসৰি কিবা অকণমান কৰি লৈছোঁ নিজকে খাপ খোৱাকৈ সুন্দৰ সুন্দৰ এটা পৰিৱেশ যাতে ৰচনা হয় সেইখিনিয়ে আৰু বেলেগ কথা নাই ইয়াতে সন্ধিয়া হ'লে সুন্দৰ গান শুনো খুব ভাল লগা গানবিলাক আমি শুনো ইয়াতে এনজয় কৰোঁ তেনেকৈ সময়খিনি আমি অতিবাহিত কৰোঁ সন্ধিয়া সময়খিনি ঘৰতে আৰু এতিয়া যিমান যান জঁট বাহিৰত ওলাই গৈও ভাল নালাগে ঘৰতে থাকি ঘৰৰ পৰিয়ালৰ সময়খিনি দি আমাৰ খুব এটা নিজে এটা কি শান্তি অনুভৱ কৰোঁ আৰু শান্তিটো আগতেও মই দুটামান ব্লগত কৈছোঁ ভিডিঅ'ত যে শান্তি এটা হৈছে ফিলিংছৰ কথা কোনোবাই ৰাজত তলে ঠিকো শান্তি নাপাব পাৰে কোনোবাই গছৰ তলতো শান্তি পাব পাৰে গতিকে শান্তিটো আচলতে এটা ফিলিংছ মোৰ বোধেৰে মই ইয়াতে যথেষ্ট শান্তিত আছোঁ 100% বুলি মই ক'ব খোজোঁ আৰু থাকে মানুহৰ শান্তি কোনোবাই আৰু ইয়াতকৈও ক'ৰবাত কিবাকৈ শান্তি পাব পাৰে মই কিন্তু ইয়াতে খুব এটা শান্তি অনুভৱ কৰি আছোঁ আশ্ৰমৰ ঠাইত আছোঁ কোনো গণ্ডগোল নাই হাল্লা নাই গাড়ী মটৰৰ শব্দ নাই চাৰিওফালে অক্সিজেন গছ গছনি চাৰিওফালে আছে তাৰোপৰি মই টাবত ফুল লগাইছোঁ যদি বাবাই দেখাব পাৰে ইয়াতে আমাৰ সুন্দৰ কিছুমান ফুল লাগি আছে মই এনেকুৱা ধৰণৰ ফুল এনেকৈ ফুল ফুলি আছে বেয়া ফুল ফুলি আছে ওপৰতো ফুল আছে কিছু ইয়াতো ফুল লগাইছে দেউতাই প্লাছ মানে বঢ়িয়া আৰু ইয়াতে এনেকৈ থাকি পেলাই পাৰ চাৰ আছে পূৰা একদম মজা আৰু তো গাইজ মানে এতিয়া আমাৰ মডাৰ্ণ যুগ গাইজ তো আমাৰ অট'মেটিক তো এনেকৈ দিলে অন হৈ যায় তো গাইজ এতিয়া মানে বনোৱা একদম ষ্টাৰ্ট কৰিম তো বলক আমি একেলগে মিলি জুলি বনাই লওঁ চিকেন নে কি কয় তো বলক গাইজ তো গাইজ জুই লগাই দিলোঁ তেতিয়ালৈ কেৰাহী বহাই তো আমি তেল দিম তো গাইজ তেলটো গৰম হৈ দিছোঁ তো তেলটো গৰম হ'লেতো অলপ উঠিলাম অলপ ৱেইট কৰোঁ তো গাইজ বিয়াৰ কাৰণে গধূলিৰ আহাৰ টাইপ ট্ৰিট মটন ষ্টিক এনজয় ব্ৰ গাইজ তেল এতিয়া গৰম হ'ল তো এতিয়া আমি পিঁয়াজ ঢালি দিম তো গাইজ পিঁয়াজখিনি মানে অলপমান গল্ডেন হ'বৰ কাৰণে থৈ দিম তো অলপ টাইম লাগিব বনাওঁতে পূৰা একদম মজাকৈ মানে একদম টেষ্টিকৈ বনাব আজি গাইজ লিয়া ৱেইট কৰি আছা ন নিশ্চয় দিম তোমাক গাইজ মোলৈ ফুৰিব গৈছিল তাৰ কাৰণে ট্ৰিট ব্ৰ আৰু আমাৰ এজন ওলাইছে এই চিমি কম আৰু লাগে হা ফুটি যায় ৰে ক'ত যা বা কি ফুটি ৰে
তো গাইজ ইফালে পিঁয়াজ ভালকৈ ৰঙা হোৱাই নাই, তো ইফালে মোৰ খাবলৈ গৈছে গাইজ। তো আজি বুজিছোঁ মাৰ কষ্ট কেনেকুৱা, দিনটো ভাত বনাই, ৰাতি ভাত বনাই, পুৱা ভাত বনাই, তো মানে কিটচেনটোৰ লগত জড়িত হৈ থকাটো কিমান টান কাম সেইটো বুজি পাইছোঁ গাইজ। তো গৰম গাইজ, বহুত গৰম দেই। তো গাইজ পূৰা গল্ডেন হৈ গ'ল মোৰ পিঁয়াজখিনি। এতিয়া আমি দিম ইয়াতে মছলা। পূৰা একদম মানে হৈ গ'ল এতিয়া গল্ডেন। তো এতিয়া চিকেন দিম মানে গাইজ। মাও এইফালে অলপ খবৰ ল'ব। কেনেকুৱা লাগিছে চেণ্টটো, কেনেকুৱা লাগিছে মা? বিৰাট ধুনীয়া ওলাইছে বাহিৰৰ পৰা। পূৰা আজি খাবা আৰু। খাম আৰু পুতুৱে বনাব, মাকে খাব, কি আৰাম মোৰ আজি। তো গাইজ এতিয়া ধুনীয়াকৈ মানে মাংসটো দিম মাৰ ঘৰত কিয় ন। তো গাইজ এতিয়া তালে চিকেন ইয়াতে মা সব লগত ফচা শক্তি আজি থৈ দিছিলোঁ বাপা। মা শক্তি আছে হা। মই ট্ৰেইন লগাব লাগিব। তো গাইজ মানে ষ্টেবল নহয়, তো ধৰিবৰ কাৰণে বস্তু এখন লাগিব, তো মাক আনিব দিলোঁ। তো মানে ধুনীয়া ষ্টাইলত আমি এনেকৈ থেংক দিছোঁ গাইজ। আৰু দিছোঁ লগতে চিকেন লেগ পিচ এণ্ড চিকেন লেগ পিচ প্ৰ' মেক্স গাইজ। মানে খাম আৰু বনাই আৰু তো গাইজ আলুখিনি ঢালি দিলোঁ ইয়াতে, মিট মছলা। তো গাইজ মায়ে মানে এনেও ৰ'ব নোৱাৰে, তো অলপ হেল্প কৰিব আহিলে মোক দেখিলোঁ লাল লাগে। দিম আৰু এতিয়া ধুনীয়াকৈ। তো গাইজ ৰং গুড়া নিদিয়াকৈ ইমান ধুনীয়া এটা কালাৰ আহিছে গাইজ, কি ধুনীয়া সুবাস। মায়ে মানে ৰখিব পৰা নাই, সেইকাৰণে দৌৰি দৌৰি আহিছিল। তো গাইজ মানে গৰম বহুতটো গামোচা লাগি পূৰা ঘাম বৈ গৈছে। তো সেইকাৰণে গাইজ কেনেকুৱা লাগিছে জনাব। বহুত কষ্ট কৰিছোঁ গাইজ আজি। ধন্যবাদ। তো গাইজ আজিৰ কাৰণে মই ৰাম না रामलाल रामू रामू भैया रामू हुआ कि नहीं? पकड़ो माँ पकड़ो। तो गाइस এতিয়া আমি হালধি দিম। গাইজ কি ধুনীয়া কালাৰ হৈছে। ইয়াতে দিছোঁ গৰম পানী বহাই। তো মায়ে এতিয়া অলপ হেল্প কৰিছিল, লাৰি আছে। তো মাৰ অলপ খামো মুচি দিম। এতিয়া ভাজি মাংস ওলাম। তো গাইজ ওলাই আছে ইয়াতে ঠেংক এখন ওলালোঁ। এতিয়া এবাৰ লেগ পিচ ওৱান লিভাৰটো মানে লিভাৰ গাইজ ফেভৰেট লেগ পিচটো। তো গাইজ ইয়াতে এতিয়া পানী দিম আমি, মানে ফ্ৰাই মাংস ওলালোঁ এতিয়া একচৰীয়া আমি গাইজ। ধুনীয়াকৈ খাম মা দেউতা আৰু মই আৰু ব্ৰুনো আৰু লিয়া। তো গাইজ জোলখিনি হোৱালৈকে আমি এতিয়া ভাজা মাংসৰ আনন্দ ল'ম। তো বলক আমি ভাজা মাংস খাওঁ। গাইজ মাংস চেন পাই হাজিৰ তাই। কি মানে লাগিবই নেকি? হা কি লাগে বেলেগ হেণ্ডচেক দিওঁ। হেণ্ডচেক ইয়ে বেবি। আৰু এটা হেণ্ডচেক হেণ্ডচেক নিশ্চয় দিম। তো গাইজ এতিয়া ভাজা মাংস লৈ লৈছোঁ, মায়ে লৈছে, দেউতা লৈছে, গোটেই এটা বহি খাম। আৰু লগত আছে ব্ৰুনো আৰু লিয়া, ইহঁতে আমাৰ লগত খাব। গাইজ মোৰ খাম চিকেন লেগ পিচ গাইজ, চিকেন লেগ পিচ। তো গাইজ মাংস ৰেডি হৈ গ'ল। লাষ্টৰ ফিনিচিংটো মায়ে কৰি দিলে। তো গাইজ ধুনীয়া সুবাস মাংসৰ। তো কেনেকুৱা আপোনালোকে স্মেলটো পাইছে কমেণ্টত জনাব। কি ধুনীয়া নবৰৰ স্মেল হৈছেনে নাই গাইজ। তো দেখি কেনেকুৱা লাগিছে, খোৱাত হ'বনে নহ'ব, তো প্লিজ আমাক কমেণ্টত জনাই দিব গাইজ। অলপ টেষ্টিংটো কৰি লওঁ কেনেকুৱা হৈছে। বঢ়িয়া হৈছে গাইজ।
তো গাইজ সদায় ৰাতিপুৱা মানে ওলাই যাওঁ কামত, তো গধূলি আহোঁ, গধূলি আকৌ এবাৰ ওলাই যাওঁ এনেই অলপ লগৰ লগত আড্ডা দিব। তো মানে বহুত দিন হ'ল মা দেউতাৰ লগত মানে টাইম স্পেণ্ড কৰাই নাছিলোঁ ফেমিলিৰ লগত। তো মানে আজি মাংসখনৰ চলেৰে তাৰমানে মা আৰু দেউতাৰ লগত এই সন্ধিয়াটো ৰাতিলৈকে কটালোঁ। তো মানে বহুত ভাল লাগিল, মানে অলপ ভাগৰুৱা ফিল কৰিছিলোঁ এইকেইদিন, অলপ মানে ভাগি পৰিছিলোঁ। তো মানে মা আৰু দেউতাৰ লগত এনেকৈ অলপ ফূৰ্তি তামচা কৰি মানে অলপ এনাৰ্জি অলপ পালোঁ গাইজ। তো মাংসখন কেনেকুৱা হৈছে জনাব গাইজ। তো বহুত ভাল লাগিল গাইজ। এই দেউতাৰো গান বজাই আছে। তো গাইজ ভাল লাগে এনেকৈ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি। তো আপোনালোকেও এনেকৈ টাইম স্পেণ্ড কৰক ফেমিলিৰ লগত, কাল হ'ব না হ'ব গাইজ। তো গাইজ মানে ঘড়ীটো খৰাই আহিছিল, তো ইয়াক অলপ এনাৰ্জি ড্ৰিংক এটা খুৱাই দিম। তো গাইজ ঘড়ীটো এতিয়া লগাই দিওঁ। একদম পাৰফেক্ট গাইজ। তো গাইজ মানে মায়ে আছে ভাত বাঢ়ি। কেনেকুৱা মা ভাজি নাখাওঁ? हम घास फूस नहीं खाते, हम चिकन खाते माँ, हम चिकन खाते। ओके, शेर को कभी घास खाते हुए देखा है? हम नहीं खाएंगे भाई, हम खाएंगे चिकन गाइस। यो लिया, यो म्याऊ म्याऊ। तो गाइस ये तो मांस भात ललो, आमी तो मांस भात खाम। तो गाइस तो मांस भात खाबो एकदम रेडी पूरा एकदम। तो गाइस आमी तो खाओ अपन लोग सब। मार साले का खोपड़ी तोड़। কেনে হৈছে দাদা? বঢ়িয়া একদম। খাইছ? বঢ়িয়া হৈছে ন? ভাল বনাইছ? পাৰিম মানে? দিয়া মা মামা কোৱা কোৱা। ৰিজাল্টটো কি ৰাখব? লগালগ খেল, লগালগ পুৰস্কাৰ। কেনেকুৱা? তো গাইজ আপোনালোকে ভাত চাত খাই লওক, মই খাই লওঁ এতিয়া। তো লগ পাইছোঁ ভাত খোৱাৰ পিছত। তো গাইজ তো খালোঁ একদম কমপ্লিট। তো এতিয়া লৈছোঁ আৰু পিছত লগ পাম এটা নতুন ভিডিঅ'ত। তো বাই বাই গাইজ। বেটা বাই বাই। গুড নাইট মা, বাই বাই, গুড নাইট। তো বাই বাই গাইজ, বাই বাই।